অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা, ১.৫ বছৰত ১০ লাখক দিব নিযুক্তি, মোদীৰ ডাঙৰ ঘোষণা। দেশৰ নিবনুৱাসকলৰ বাবে এটা সুখবৰ, অহা ১.৫ বছৰত দেশজুৰি ১০ লাখক কৰ্মসংস্থাপন দিয়া হ'ব। চৰকাৰী দপ্তৰবোৰক তেনে নিৰ্দেশেই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মঙলবাৰে এই কথা জনোৱা হৈছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সকলো দপ্তৰ তথা মন্ত্ৰালয়ৰ মানৱ সম্পদ পৰ্যালোচনা কৰা হয়। তাৰ পাছতে ১০ লাখ কৰ্মসংস্থাপনৰ নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰীয়ে। নৰেন্দ্ৰ মোদী শাসনকালত কৰ্মসংস্থাপনৰ দশাক লৈ বিৰোধীয়ে বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰি আহিছে। দেশত নিবনুৱাৰ হাৰ দিনে দিনে বাঢ়িছে, অৰ্থনৈতিক অগ্ৰগতিও থমকিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দপ্তৰত প্ৰচুৰ শূন্য পদ ৰৈছে বুলি অভিযোগ উঠিছে, য'ত বছৰৰ পাছত বছৰ ধৰি কোনো নিয়োগ হোৱা নাই। নিবনুৱা সমস্যাক লৈ বিৰোধীৰ আক্ৰমণৰ মাজতেই ডাঙৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। PMO কাৰ্যালয়ৰ পৰা টুইট কৰি জনোৱা হৈছে এই নিৰ্দেশৰ কথা। মিছন মোডৰ অধীনৰ এই ১০ লাখক চাকৰিত নিয়োগ কৰাৰ কথা কৈছে প্ৰধানমন্ত্ৰীয়ে। অৰ্থাৎ কোনো লেহেমীয়া নহয়, অবিলম্বে নিয়োগ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব।